মছজিদৰ মাইকৰ কাৰণে ৰক্ষা পৰিল 7জনকৈ হিন্দু লোকৰ প্ৰাণ। হয় বন্ধুসকল, ঠিকেই শুনিছে, মছজিদৰ মাইকৰ কাৰণে 7জনকৈ লোকৰ প্ৰাণ বাচিল। কেনেকৈ প্ৰাণ বাচিল জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বিপদত আল্লাহৰ ফেৰেস্তা হৈ আহিল মছজিদৰ ইমাম। অবিশ্বাস যেন লাগিলেও এয়াই সত্য। শ্ৰীভূমি নীলাম বজাৰত সংঘটিত হৈছে এই ঘটনা অনুসৰি তেতিয়া পুৱা 4মান বাজিছিল। ফজৰৰ নামাজৰ বাবে টোপনিৰ পৰা উঠিছিল মছজিদৰ ইমাম। সেই সময়তে বৰবাৰী জামে মছজিদৰ ইমাম তথা মাদ্ৰাছাৰ শিক্ষকে শুনিলে এটা ভয়ংকৰ শব্দ শুনি মছজিদৰ ইমাম মৌলানা আব্দুল বাছিতে দৌৰি আহি দেখে যে মছজিদৰ কাষৰ পুখুৰীটোত পৰিছে এখন যাত্ৰীবাহী বাহন। পুখুৰীত ডুব যাবলৈ ধৰা বাহনখনৰ ভিতৰত আছে বহু লোক। এই ভয়ংকৰ দৃশ্যটো দেখি ইমামজনে আৰু বেছি দেৰি নকৰিলে। মছজিদৰ মাইকেৰে মাতিলে স্থানীয় ৰাইজক। ইমামে মাইকত অনুৰোধ কৰাৰ পিছত দৌৰি আহিলে স্থানীয় ৰাইজে টোপনিৰ পৰা উঠি আৰু বাহনখন উদ্ধাৰ কৰিবলৈ পুখুৰীত জঁপিয়াই পৰে। অৱশেষত ৰাইজে বহুত কষ্ট কৰিলে জীৱনতে উদ্ধাৰ কৰে বাহনখনত থকা যাত্ৰীসকলক। বাহনখনত আছিল ত্ৰিপুৰাৰ 7জনকৈ হিন্দু ধৰ্মাৱলম্বী লোক। মছজিদৰ এই ইমামৰ আকস্মিক বুদ্ধিয়ে প্ৰাণ ৰক্ষা কৰিলে 7জনকৈ হিন্দু লোকৰ। পুখুৰীৰ পৰা সুস্থ অৱস্থাত গাড়ীখন উঠোৱাৰ পিছত মছজিদৰ ইমামক দিছিল কিছু টকা, কিন্তু ইমামে নললে। অৱশেষত মছজিদত 1500 টকা দান দি থৈ যায় যাত্ৰীসকলে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে